নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আমি ফাৰ্মত পোৱালি আনিলোঁ, সিহঁতক কেনেকৈ ৰাখিছোঁ, কি খাদ্য দি আছোঁ, সেইবোৰ আপোনালোকক দেখুৱাম। চ' দেৰি নকৰি পেলাই পটককৈ বলক জেগাত। বলক আপোনালোকক পোৱালিকেইটা দেখুৱাওঁ। এইটো দেখিবলৈ পাইছে, সিহঁতে খোৱাত ব্যস্ত হৈ আছে। এইকেইটা 1.5 মাহৰ পোৱালি হয়। আমি ইয়াতে অনা 10 দিনমান হ'ল। এইকেইটা আপোনাৰ হেমশ্বেয়াৰ আৰু লোকেলৰ ক্ৰছ হয়। বৰ্তমান আমি 10টা পোৱালি আনিছোঁ। ইটো ৰুমত 10টা ৰাখিছোঁ আৰু ইটো ৰুমত 10টা ৰাখিছোঁ, আৰু এটা ডাঙৰ মাইকী আছে, সেইটো বাহিৰত এৰি দিয়া হৈছে। আমি যোনবোৰ দানা খুৱাই আছোঁ সেইবোৰৰ ৰিজাল্ট কেনেকুৱা, কিমান গ্ৰোথ হ'ল, সেইটো আপোনালোকক 1 মান্থ খুৱাই লোৱাৰ পিছত জনাম। বলক এতিয়া আপোনালোকক দেখুৱাওঁ আমি সিহঁতক কি খাদ্য দিওঁ। এইটো দেখিছে, দানাবোৰ ঢালি ৰখা হৈছে, এইবোৰ মিক্সিং কৰা হ'ব। এইটো হৈছে আপোনাৰ পিগ ষ্টাৰ্টাৰ, গডৰেজ কোম্পানীৰ দানা হয়। আৰু এইটো চিৰাৰ খুদ, মানে চিৰাৰ ভঙা অংশ, একেলগে মিক্সিং কৰা হ'ব এইবোৰ। আৰু লগতে ভিটামিনো মিক্সিং কৰা হ'ব। এইটো দেখিছে ভিটামিনৰ পেকেট, আৰু পিছপিনে লিখা আছে কিমান খাদ্যত কিমান গ্ৰাম ভিটামিন মিক্স কৰিব লাগে। পিগ ষ্টাৰ্টাৰত আপোনাৰ 250 গ্ৰাম ভিটামিন 50 কেজি খাদ্যত মিক্স কৰিব লাগে। এইটো দেখিছে ভিটামিনবোৰ দিয়া হৈ আছে, গোটেইবোৰ একেলগে মিক্সিং কৰা হ'ব। এইটো লগতে মিক্সিং কৰি আছে। এইবোৰ 1 মান্থ খুৱাই লোৱাৰ পিছত আমি কেনেকুৱা ৰিজাল্ট পালোঁ বা আমাৰ পোৱালিকেইটা কেনেকুৱা গ্ৰোথ হ'ল, নেক্সট ভিডিঅ'ত আপোনালোকে চাব পাৰিব। গতিকে নেক্সট ভিডিঅ'টো পাবলৈ হ'লে আৰু আমাৰ ফাৰ্মৰ ডিটেইলছ পাই থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু পাৰিলে ভিডিঅ'টো মৰমতে এটা লাইক মাৰি দিব। চ' আজিৰ কাৰণে অলবিদা।